হঠাতে ৰাতি এটা ভিডিঅ' দেখা পালোঁ, বহুত বেয়া লাগিল আমাৰো। গাইজ, ৰাতি এটা ভিডিঅ' দেখা পাই মানে বহুত বেয়া লাগিল। এইখন থাৰ বিক্ৰী কৰি পেলালে ডিম্পু বৰুৱাই। বহুত বেয়া লাগিছে ডিম্পু বৰুৱা, বহুত বেয়া লাগিছে। হাজাৰক তই আমাৰ ভাই ডিম্পু বৰুৱা, যি শিকিছোঁ তোৰ পৰাই শিকিছোঁ। ইউটিউব চেনেল কেনেকৈ খোলে ডিম্পু বৰুৱাৰ ভিডিঅ'ৰ পৰা চাই কেনে খুলিছোঁ। যেতিয়া তুমি থাৰখন লোৱা ডিম্পু বৰুৱা, তেতিয়া মানে এটা আমাৰ ঘৰৰ কাষৰ এটাই মানে সৰু ল'ৰা এটা কৈছিল, মায়াকক কৈ আছে মানে দিগদাৰ দি আছে, তাক মোবাইল লাগে। ডিম্পু বৰুৱাই থাৰ লৈছে, থাৰ ময়ো ল'ম। একদম সৰু ল'ৰা, হয়তো তাৰো বেয়া লাগিব। হয়তো ডিম্পুই আৰু কিবা বেলেগ নতুন গাড়ী কিনিব। আশা থাকিল ডিম্পু, তোমাৰ ভাল হওক, আৰু তুমি উৎসাহ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। যাতে আমি আগলৈ আগবাঢ়ি যাই থাকিব পাৰোঁ। থাৰ কিনিব নোৱাৰিলেও কিবা এখন সৰু সুৰা এল্টো হওক, বেটাৰী ৰিক্সা হ'লেও এখন আমি যোগাৰ কৰিবলৈ যাতে আমি সক্ষম হ'ম। চাওক ৰাতিৰ ভিডিঅ'টো। হে দোস্ত, এটা কথা ক'বলৈ গৈ আছোঁ, হয়তো আপোনালোকৰ কিছুমানৰ বেয়া লাগিব পাৰে, কাৰণ মানে মোৰো বেয়া লাগিছে। মই এই থাৰখন মোৰ বিক্ৰী কৰি দিলোঁ। তো এইটো কোনো প্ৰেং চেং নহয়, এইখন বিক্ৰী কৰি দিলোঁ। নিবলৈ আহি আছে এতিয়া মানুহজনে। কিয় বিক্ৰী কৰিলোঁ ভালকৈ ভিতৰত সোমাই বুজাই আছোঁ। মানে কি জানেনে, কিছুমান বস্তু থাকে চখত লোৱা, কিছুমান বস্তু থাকে ভোকত লোৱা। এতিয়া মোৰ যিখন এল্টো, সেইখন ভোকত লোৱা বুলি ক'ব পাৰি। সেইখন মোৰ প্ৰয়োজন, য'তে ত'তে গৈ থাকোঁ, কিবা কৰি থাকোঁ। এইখনো প্ৰয়োজন মোৰ, ডাঙৰ গাড়ী এখন, এল্টোখনতো সকলোতে নিব নোৱাৰি। কিন্তু এইখন এটা চখ বা এটা তেনেকুৱা ইয়াত এটা জড়িত হৈ থাকে। তো কিনিলোঁ, বহুত ভাল ছাৰ্ভিচ দিলে, বহুত ঠাইত গৈ অফ ৰোড কৰিলোঁ, বহুত ভিডিঅ' বনালোঁ, কিবা বনালোঁ। এতিয়া হয়তো সেই যিটো চখ, সেই ক্ৰেজটো এক বছৰ চলোৱাৰ পিছত এইখনত মই অলপ কমিছে আৰু হ'ব দে, থাৰ চলালোঁ আৰু জীৱনত এটা ইচ্ছা আছিল। কাৰণ আজিকালি আপোনালোকে চাগে মোৰ ভিডিঅ'বিলাকত দেখে, এইখন ইমান চলিও নপৰে, এইখন থাকে। তাৰপিছত আৰু এটা কথা, তেলৰো এটা কথা থাকে, এইখনে অলপ তেলো খায়। তাৰ ওপৰত এইখনত পিছফালে দৰ্জা নাই। তো চখৰ কাৰণেতো অফ ৰোড কৰা ঠিকেই আছে। আমাৰ ধৰক মাহঁতে ক'ৰবাত যাব ইচ্ছা কৰে, বা আমাৰ ধৰক লগৰ ল'ৰাকেইটা ইয়াত দৰ্জাও নাই তেনেকে। তো যদি আপুনি এজ এ চখৰ কাৰণে লৈ আছে, যে এটা ৰোড প্ৰেজেণ্ট মজা পুৰা একদম থাৰ, এটা জোচে বেলেগ না, সেই জোচটোৰ কাৰণে যদি লৈ আছে, এইখন ভাল, মানে মজা। 1 বছৰ 2 বছৰ চলাব পাৰে, কিন্তু সদায় কাৰণে এইখন নহয় বুলি ভাবোঁ। কাৰণ ইমান প্ৰেক্টিকেল গাড়ী, মানে যিখন এল্টোখন যেনেকুৱা হয়, এইখন সিমান তেনেকুৱা নহয় যেন লাগে। সেইকাৰণে মই এইখন বিক্ৰী কৰি দিলোঁ। তো আজি শেষৰটো দিন আমাৰ তাত এইখনৰ। তো ইয়াক ভালদৰে বিদায় দিম বুলি ভাবিছোঁ, পূৰা মুচি কাচি ধুই চুই। আৰু তাৰ উপৰিও বহুত বেছি মডিফিকেশ্যন কৰোৱা আছে গাড়ীখনত। এইবিলাক লগোৱাৰ পৰা আগৰ পিনে আনকি হেডলাইট চেঞ্জ, বাম্পাৰ চেঞ্জ, কিবা কিবি চেঞ্জ। তাৰপিছত গোটেই গাড়ীখন PPF জানে, ভিতৰৰ পিনে পূৰা হাই ফাই এয়া ইনফৰটেইনমেণ্ট ছিষ্টেম, য'ত আপোনাৰ কেমেৰা চেমেৰা চব আছে এনেকুৱা। তাৰপিছত ছিট কাভাৰৰ পৰা একো নাই দিয়ক, চিনাকি মানুহে লৈছে আৰু তাতে লগ পাই থাকিম। আৰু মই এতিয়া এইখন ভালদৰে ধুই চুই একদিন হিচাপে অলপ মানে সন্মান দি পিনে বিদায় দিম। কাৰণ 17,142 কিলোমিটাৰ চলালোঁ এতিয়ালৈকে, বেছি চলোৱা নাই, হ'লেও এইখিনি সময় মোৰ লগতে থাকিল। শেষবাৰৰ কাৰণে খানা খুৱাই আছোঁ ইয়াক। আজিৰ পৰা আৰু মই নোখাওঁ, কোনোবা বেলেগ মালিকে খুৱাব। এখন মানে বিক্ৰী কৰি দিলোঁ, লওঁতো 1 বছৰে হ'ল। আজি মানে মালিকে লৈ যাব। দিয়ক। তো ভৱিষ্যতে যেতিয়াই মোৰ থাৰখনৰ কথা মনত পৰে, মই এই ভিডিঅ'টো চাম বুলি ভাবিয়ে বনাইছোঁ। আৰু সেয়া মিন্ময়ো আহিলে থাৰৰ চলা তলা পিন্ধি, লাজবাৰৰ কাৰণে যাই পে উঠি একো সেই কৰা নাই, চলাটো পিন্ধিছোঁ, যাইছোঁ। আজি থাৰক বিদায় দিয়া হ'ব আৰু ভাই, ইয়াৰ লাজবাৰৰ কাৰণে
তো এতিয়া মই গুৱাহাটীক যাওঁ থাৰখন য'ত বেচিলোঁ দাদাজনকো লগ কৰোঁ আৰু বেংকৰ কামটো কৰোঁ কাৰণ লোনটো ক্ল'জ কৰিব লাগিব না থাৰখন বেচাৰ আগতেই বেংক অফ বৰোদাৰ পৰা মই লোন লৈছিলোঁ সেই আমেৰিকান কাৰ্ডাই লোনটো কৰি দিছিল মোক তো লোনটো এতিয়া ক্লিয়াৰ কৰাব আহিছোঁ যিটো পইচা মোক যোনে গাড়ীখন কিনিব দি দিছে আৰু এটা নতুনকৈ লোনো ল'ব লাগিব চব আজি হৈ যাব তো মোক থাৰ কিনা দাদাজনে পইচা দি পঠাইছে এতিয়া মই মোৰ লোনটো ক্ল'জ কৰি দিলোঁ চহী মাৰি আৰু নতুন লোন এটা এপ্লাই কৰি দিলোঁ লাগিব না আহি পালোঁ আৰু এখেতৰ তাতে মই গাড়ীখন বিক্ৰী কৰি দিছিলোঁ কিন্তু এখেতৰ ছেকেণ্ড হেণ্ড ডিলাৰ আছে কিন্তু গাড়ীখন বিক্ৰী কৰাৰ 5 মিনিট পিছতে আৰু বিক্ৰী হৈ গ'ল হয় তো কাষ্টমাৰজন ডাইৰেক্ট আমাৰ ঘৰত গৈ পিনে লৈ আহিল প্ৰথমতে এখেতৰ ডিলাৰত যে দেখাই কাহিনীটো এনেকুৱা মানে এখেতৰ আছে ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ এখেতে মোক ভাল দাম দিলে মই এখেতৰ তাতে গাড়ীখন বিক্ৰী কৰি দিলোঁ এখেতেও বিক্ৰী কৰিবই কিনিছিল ছেকেণ্ড হেণ্ড ডিলাৰ আছে যিহেতু আৰু লগে লগে এখেতে কাষ্টমাৰ পায়ে গ'ল আৰু কাষ্টমাৰ জানো মোৰ চিনাকি তো এখেতে ক'লে যে ডাইৰেক্ট ডিম্পুৰ ঘৰৰ পৰা যায় গাড়ীখন লৈ আহ তো আমাৰ ঘৰত যে লৈ আহিব আৰু মোৰ লগত গাড়ী বেচিব আহিছে অৰিন্দম এয়া আছে ধৃতি আৰু এয়া আছে পৰিণীতা নেকি পৰিণীতা এটা গাড়ীখন প্ৰায় 14 লাখৰ ওচৰা-ওচৰি এখেতে খুব ভাল দাম দিছে আৰু এখেতৰ এইটো ঘৰ ধুনীয়া এখেতেও বাৰু বেছিয়ে দিলে আৰু এয়া চাওক এখেতসকলৰ আইতা ৱাও আৰু এইটো হৈছে এখেতৰ ক্লাছিক মটৰ্ছ ইয়াতে সকলো হ'ল এইটো মানে বহুত ডাঙৰ ছেকেণ্ড হেণ্ড কাৰ বেচা কিনা কৰা শ্ব'ৰুম তো ইয়াতে মই থাৰখন বিক্ৰী কৰি দিলোঁ কিন্তু বিক্ৰী কৰাৰ 5 মিনিট পাছতে এজন মানুহে কিনিলেই বঙাইগাঁৱৰ দাদা এজনে আমাৰে চিনাকি তো তেখেতে এতিয়া ডাইৰেক্ট এখেতক ইয়াৰ পৰা নেনি আমাৰ ঘৰৰ পৰা লৈ যাব কিন্তু হ'লেও মই এইটো ডিলাৰত আহিছোঁ কাৰণ এইটোৱে মোক থাৰখনৰ খুব ভাল দাম উলিয়াই দিলে যোগাযোগ চব কৰি দিলে গাড়ী আছে ইয়াত চাওক ল'লে ইয়াৰ পৰা ল'ব পাৰে ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ আছে VIP 111 VIP গাড়ী ডাইৰেক্ট এই নাম্বাৰটো পাই যাব নে যোনে কিনে এই নাম্বাৰটো নাম ট্ৰান্সফাৰ হৈ যাব একদম মিনিমাম কিমান টকাৰ পৰা কাৰ পাই আমাৰ 50,000 টকাৰ পৰা পাব আপুনি 50,000 টকাত পাই কি গাড়ী এখন চাওঁ ভাই এইখন আপোনাৰ আমাৰ আছে বেলেগ পাৰ্কিঙত আছে 50,000 টকাত আপুনি মাৰুতি জেন পাব জেন ষ্টিলো চলিব না দৌৰিব ঘৰত যাব তো থেংক ইউ ভাই ইমানখিনি হেল্প দিয়াৰ কাৰণে আৰু এখেতে মোক আৰণাই পিন্ধালে থেংক ইউ বঢ়িয়া তো ডাইৰেক্ট দুখ বুলি নকওঁ কিন্তু কিবা এটা মনটো ভাল লগা নাই কাৰণ যিখন থাৰৰ কাৰণে হয়তো বহুতে মোক সৰু ল'ৰা ছোৱালীবিলাকে কৈ থাকে না যে ডিম্পুদাত থাৰ আছে থাৰৰ লগত মোৰ এটা কানেকশ্যন কৰিছিল সেই কানেকশ্যনটো আৰু আহিব বাৰু পৰহি কিনি আছোঁ এখন জিমনি কিন্তু হ'লেও দিয়ক আৰু যিহেতু প্ৰেক্টিকেল গাড়ী নহয় সেইখন এটা চখত ৰাখিলোঁ 1 বছৰ আৰু তো এনেতো পেলাই ৰাখিব নোৱাৰি আজিকালি চলাও নকৰে আৰু এটা বস্তু চাওক এখেতসকলে গাড়ী পাৰ্কিং চাওকহি পাপ কিন্তু নালাগেও কাৰণ লাগিলে ইহঁতৰে লছ না বিক্ৰী কৰিব লাগিব তো ইমেন জাগাত পাৰ্কিং কৰি দিছে অলপ শিকক আপোনালোকে যোনে পাৰ্কিং কৰিব নাজানে এনেকৈ আৰু বাকী চব গাড়ী তো বহুত চালো গাড়ী BMW পাব ছেকেণ্ড হেণ্ড এতিয়া মোৰখন বেচো মানুহ আহিলে ইয়া ইমান মানুহ আৰু এখেত চেন্নাইৰ পৰা আহিছে তালাইলাম মেইনলি গাড়ীখন ল'ব এয়া বাপন দাই তো বঙাইগাঁৱৰ পৰা প্ৰায় 9জন মানুহ আহিছে গাড়ী নিব বেয়া লাগিছে কিন্তু উপায় নাই এতিয়া এখেতসকলক চাহ তাহ খোৱা এখেতসকলেও আমাক খুৱাব পুৰা একদম মানে চব ইণ্টেৰিয়ৰ বনোৱা আছে চব বনোৱা আছে আৰু যিমান ভালকে পাৰে মই সিমান ভালকে ৰাখোঁ মানে এইটোতো দেখিলে গম পোৱা যায় আৰু চাৰ্ভিছো পুৰা মেইনটেইন আৰু অলপমান বেয়া লাগিছে 1000 হ'লেও আৰু বঙাই গ'লে পাম না বঙাইগাঁও গ'লে আপনাৰে থাৰ বঙাইগাঁও গ'লে ডিম্পু বৰুৱাৰ থাৰ আরে তোমাক ঘর দি দিছো হে বঙাইগাঁৱত থার হৈ যাব গাড়ী ঘৰ গাড়ী দুইটাই হৈ গ'ল বঙাইগাঁও গেলি আপোনালোকক দেখাই থাকিম ন' প্ৰব্লেম নাযায় তো এতিয়া মালিক দা পইচা ক'ত পইচা এইখিনি আছে তো এইখিনি পইচা কেছ দিলে বাকীখিনি একাউণ্টত দিছে এই কেছখিনিয়ে মই বেংকত নি দি আহিছিলোঁ দে আৰু কি ক'ম वेलकम टू আছে কাৰ্তেৰা পইচা এডভকেট হয় এখেতে এডভকেটকো লৈছে সেইকাৰণে চহী মাৰি দিলে হ'ল আৰু ইয়াতে চাই বিকাশ অ'কে এই অপা আছে ছাৰ্ভিচ যি মই কৰিছোঁ তাৰে ৰেকৰ্ড চব সার্ভিসের রেকর্ড চাৰ্ভিচৰ ৰেকৰ্ড তো এখেতসকলে এসোপা মিঠাই লৈ আহিছে তো চাহ তাহ দিলোঁ পইচা গণতে ভাগাৰে লাগি গ'ল চাহ তাহ খাওঁ অলপ তাৰপিছত আমি এতিয়া থাৰখান তাৰপিছত বিদায় দিম আৰু আমি ধুনীয়াকৈ আৰু একবাৰ লাষ্টবাৰৰ কাৰণে বহি চাওঁ লাষ্ট টাইম একবাৰৰ কাৰণে বঙাইগাঁৱত গ'লেতো পামেই আৰু হ'লেও কেতিয়াবা হ'লেও মালিক হিচাপে গাড়ীখন